সপোন আৰু বাস্তৱতা কি অদ্ভুত বস্তু। সপোনে মানুহক জীয়াই থাকিবলৈ শিকায় আৰু বাস্তৱতাই মানুহক কান্দিবলৈ শিকায়। কি জীৱন আমাৰ নহয়নে? কিছুমান সম্পৰ্ক আৰম্ভ হোৱাৰ আগতেই শেষ হৈ যায়। কিছুমান মানুহ আপোন হোৱাৰ আগতেই পৰ হৈ যায়। কিছুমান গল্প অসমাপ্ত হৈ থাকি যায়। জীৱনত যাক এবাৰ মনৰ পৰা ভাল পোৱা যায়, তাক পাহৰি যোৱাটো ইমান সহজ বিষয় নহয়। জীৱনৰ অন্তিম দিনলৈকে মনত থাকি যায়। সেই বুলি কাৰো জীৱন কেতিয়াও থমকি ৰৈ থকা নাই। চলিছে জীৱন, মাথো ৰৈ গৈছে মানুহৰ মন। ভাল পোৱা মানুহটো সেয়েই, যিয়ে শাসন কৰিব, গালি পাৰিব, আকৌ চকু পানী অহাৰ আগতেই ভাল পোৱা দি পাহৰাই দিব। যিকোনো সম্পৰ্কত এজন জুই হ'লে এজন পানী হোৱাৰ প্ৰয়োজন। ভাল পোৱা মানুহটিৰ স্মৃতিবোৰে বৰকৈ আমনি কৰে। টোপনি গ'লে জগুৱাই দিয়ে আৰু সাৰ পাই থাকিলে কন্দুৱাই দিয়ে। অতিৰিক্ত ভাল পোৱা হ'ল পৃথিৱীৰ সকলোতকৈ ডাঙৰ অপৰাধ, যাৰ শাস্তি তোমাৰ প্ৰিয় মানুহটোৱেই দিব। প্ৰতিদিন যন্ত্ৰণা সহিব লাগিব, কিন্তু মৰিব নোৱাৰিবা। মই ভাবিছিলোঁ তুমি মোৰ অবিহনে ভালে থাকিব নোৱাৰিবা। আচলতে মই মূৰ্খ। কেতিয়াও বুজি পোৱা নাছিলোঁ যে তুমি ভালে থকাৰ কাৰণে মোক আঁতৰাই দিবা। কোনোবা বিপদত পৰিলে সহায় কৰক, ভগৱানে আপোনাৰ বিপদত সহায় কৰিব। বেছি ভাল পোৱা মানুহবোৰেই এটা সময়ত বুজাই দিয়ে যে কাকো বেছি ভাল পাবলৈ নাই। আৰু চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। আপোনালোকৰ এটা লাইকে আমাক বহুত উৎসাহ যোগাই দিয়ে।